বলো আজি ব্লগটো আৰম্ভ কৰোঁ আজি আম খাম আম খুৱাই দেখাম উঠা মোৰ সময় হ'ল চাহ খালোঁ চাহ খাই মেলি এতিয়া ভাবিছোঁ আম খাম কেঁচা আম পূৰা বজাৰৰ পৰা কিনি আনি আজি জলকীয়া আতি পূৰা এতিয়া একদম মানে পানী আহি গৈছে আপোনালোকেও চাই পেলাই ভিডিঅ'টো চাই আহিব চাগে নিশ্চয় বলক আমি আম খাওঁ মই এতিয়া আমখিনি কাটি ৰুকিম ৰুকি তাত জলকীয়া দি ভোট জলকীয়া দিম বুলি ভাবিছিলোঁ কিন্তু মোৰ লগত যিজনী বা আছে তাই ইমান জলকীয়া খাব নোৱাৰে কেঁচা জলকীয়া দি পেলাই খাওঁ বলক চাওঁ এয়া আম পূৰা জলকীয়া দি আমি এতিয়া খাম আপোনালোকে চাই থাকক এতিয়া ৰুকিম ya I'm ready to come aja 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 oiling কৰিছোঁ oil লগাইছোঁ আগতে মোৰ লগৰ এজনী অইল লগাই দিছিলে যিহেতু সেইকাৰণে মই এলাহত তাই এতিয়া নাই এলাহতে লগোৱাই নাছিলোঁ বহুত দিন লগোৱা মই ৰাখোঁ দেখিলোঁ এতিয়া লগাওঁ আপোনালোকেও কৰিব যিটো অইল লগাই সেইটো অকণমান গৰম কৰি ল'ব গৰম কৰি পেলাই কটন দি এপ্লাই কৰিলে এইটো মানে গুৰিত পাই অইলটো গুৰিত পাই এতিয়া আপোনাৰ গুৰিৰ পৰা অইল লগাই হৈ গ'ল এতিয়া মই আপোনালোকক ফুল দেখাম কৈছিলোঁ নহয় ফুল দেখাম বহুত ফুল আছে চাব হা একদম ষ্টাৰ্টিঙৰ পৰা গৈ দেখাম পোহা হৈ যায় ভাল লাগে পটল আলু দাইল আৰু বিলাহী আৰু ভাত কাৰণে মই আলু 3টা ল'লোঁ এতিয়া এই 3টা ধুই ভালদৰে কাটি আলু বাকলিটো গুচাই তাৰপিছত কাটিম মই ধুই লওঁ কাৰণ 3টা মই বাকলি গুচাই ল'লোঁ এতিয়া মই এইকেইটা কাটিম
এনে এনেদৰে মই সৰু সৰুকৈ এনেকৈ কাটি ল'লোঁ মোৰ কটাটো দেখুৱাব নোৱাৰিলোঁ কাৰণ মোৰ মোবাইল থোৱা ষ্টেণ্ড নাই কাৰণে অকণমান প্ৰব্লেম হৈছে আৰু ধৰি দিয়াও মানুহ নাই যিহেতু তো এনেদৰে মই কাটি বইল কৰা হৈ গ'ল এতিয়া আমি এইখিনি কাঢ়ি দিম মোৰ ধোৱা হৈ গ'ল এতিয়া মই এইখিনি বইল কৰিম বইল বেছি সময় নকৰোঁ খুব বেছি 5 মিনিট কৰি বেছি বইল হ'বলৈ নিদিওঁ 50% বইল হ'ব দিম তাৰপিছত আমি হেৰি কৰিম বইল কৰাৰ সময় হ'ল পানী শুকাই গ'ল এতিয়া ইয়াত মই নিমখ অকণমান দিম অকণমান নিমখ দিম আৰু কৰ্ণফ্লাৱাৰ দিম ইয়াত 2 চামুচ আৰু যদিহে আপোনাৰ ওচৰত চাট মছলা থাকে তো চাট মছলাও দি দিব পাৰে মোৰ ওচৰত নাই কাৰণে এনেদৰে মিক্স কৰি ল'ব মিক্স হৈ গ'ল এতিয়া আমি মোৰ তেল গৰম হৈ গ'ল এতিয়া আমি ইয়াত দি দিম ফ্ৰাই কৰিম এতিয়া খালি জুইটো অকণমান কমাই ল'ব নহয় মিডিয়ামত ৰাখি ল'ব ফ্ৰাই কৰা সময় মিডিয়ামত ৰাখি ল'ব হৈছে আৰু পপকৰ্ণ ৰেডি এতিয়া আমি এইখিনি কাঢ়ি দিম হৈ গ'ল আমাৰ পপকৰ্ণ এতিয়া মই ইয়াতে অকণমান ৰেড চিলি দিম চিলি দিলোঁ তাৰপিছত অকণমান ইয়াত বজাৰ সময়ত দিছিলোঁ তথাপিও আৰু অকণমান এতিয়া দি দিম একেবাৰে সহজ বনাবলৈ তো আপোনালোকে ঘৰতে বনাই খাব আৰু আজি ৰেচিপি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰিবলৈ নাপাহৰিব আজিলৈ ভিডিঅ'টো সামৰিছোঁ গুড নাইট